আমাৰ PHC অফিচৰ এয়া আমাৰ ফ্ৰেণ্ডবোৰ চবৰ মন নবহিছে আজি কাৰণ কলেজত আছে গোল্ডেন জুবলি। এয়া হৈছে ৰিজুমণি, এয়া হৈছে মহুৱা দে, আমি চুমা বুলি কওঁ। এয়া আমাৰ উদয় শংকৰ বৰুৱা টিঅ, বৰুৱা নহয় দে, চৰি দে, উদয় শংকৰ দে অনিন্দিতা অজয়। তুমি এয়া হৈছে অজয়। এইফালে এগৰাকী আছে হিৰইন আমাৰ, চাই দিয়া বৰ ধুনীয়া লাগিছে। বেক চাইডৰ পৰা আগফালৰ পৰা আৰু ধুনীয়া লাগিব। অফিচত মন নবহাৰ কাৰণে আমি আহিলোঁ কলেজলৈ এপাক বুলি, কলেজলৈ এপাক চাই যাবলৈ আহিলোঁ। হেল্ল' হাই নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 9 তাৰিখ, সোণাৰী মহাবিদ্যালয়ৰ গোল্ডেন জুবলি, আৰু আমি ভাবিলোঁ অফিচৰ পৰা হঠাৎ আহি এপাক সোমাই যাওঁ আৰু চাওঁ কেনেকৈনো আয়োজন কৰিছে। এই চাওকচোন, আমি যিমানেই ভিতৰলৈ সোমাই গৈছোঁ সিমানেই ভাল লাগি গৈ আছে। এনেকে আদৰণি জনাইছে ন। নমস্কাৰ। দুই চাইডে এনেকে আদৰণি জনাইছে। আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ, 2009ৰ কথা কৈছোঁ, তেতিয়া এখন সৰু গেটহে আছিলে। এতিয়া কিমান ডাঙৰ গেট হ'ল চাওকচোন, আৰু তোৰণখন দেখিবলৈ ইমান ধুনীয়া লাগিছে। বহুত দিনৰ মূৰত আজি আহিছোঁ যিহেতু গোল্ডেন জুবলি, আৰু যিমানে ভিতৰলৈ সোমাই গৈ আছোঁ সিমানে ভাল লাগিব ধৰিছে। আপোনালোকে সকলোৱে আহিব, ন পুৰণি যিমান ছাত্ৰ ছাত্ৰী আছে আহিব, আৰু ইয়াত আয়োজন কৰাবোৰ চাই যাব। খুবেই ভাল লাগিব আপোনালোকৰ, আৰু লগ পাব সকলোকে। এতিয়া এইফালে কিছু সময়ৰ পিছত স্মৃতি তৰ্পত উদ্বোধনী কৰিব। আমি তেতিয়ালৈকে ইয়াত নাথাকিলোঁ, আৰু ইয়াত সন্মানীয় বহুতো বিশিষ্ট অতিথি আছে, যেনে ইয়াত সাংসদ আছে, আৰু আমাৰ ইয়াত মাননীয় MLA ডাঙৰীয়াও আছে, আৰু ছাৰ বাইদেউ সকলোবোৰ ইয়াতে উপস্থিত হৈ আছে, যিহেতু ইয়াত স্মৃতি তৰ্পণ উদ্বোধনী কৰিব কিছু সময়ৰ পিছত। ছাৰ আহিছোঁ আমি, মানে ৰ'ব নোৱাৰি ডেমক। এয়া আমাৰ কলেজৰ ছাৰসকল। আৰু এইটো চাইডে আছে পঞ্জীয়ন কাৰ্যালয়। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আহি ইয়াতে পঞ্জীয়ন কৰাব পাৰিব। ইয়াতে সকলো প্ৰগ্ৰেমবোৰ পতা হ'ব। আৰু এয়া চাওক ষ্টেজটো কিমান ধুনীয়া। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে আহিব। আৰু সাংস্কৃতিক সন্ধিয়া 9, 10, 11 এই 3 দিনীয়াকৈ পাতিছে, 3 দিন হ'ব। আপোনালোকে এনজয় কৰিব, আহিব, বহুত ভাল লাগিব। এতিয়া আমাৰ পৰম শ্ৰদ্ধেয় মহোদয়, আমাৰ মাননীয় প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ চন্দ্ৰ বৰগোহাঁই। অ'কে, আমি তেতিয়াহ'লে পিছত যেতিয়া আহিম আকৌ ভিডিঅ' কৰিম মানে ইয়াত ভালকৈ আহিম। আৰু এতিয়া আৰু অফিচতে পোৱাটো মন নবহাৰ কাৰণে আৰু এপাক চাই যাবলৈ আহিলোঁ। এতিয়া চাই ভাল লাগিলে নিজৰ কলেজ মহাবিদ্যালয়। আৰু কোৱা আৰু কোৱা লগ পাই যাব। এই অকণমান অকলে আহিছিলে। নাই, আমি অফিচৰ পৰা বাহিৰে বাহিৰে আহিলোঁ, আকৌ আহিম। অ'কে দেন, বাই বাই। এতিয়া বহুত দিনৰ মনত ন আমি খুৰাৰ চানা খাম, কাঁচা চানা।
वीडियो होगा ना चाचा चाचा को हम फोटो खींचते हैं चाचा को फोटो खींच लो विथ चाचा हम चाना এতিয়া চানা দেখালো এতিয়া আমাৰ চানা খোৱা হৈছে পুৰুষোত্তম আৰু তাৰ নাম মই বেলেগ কিবা ক'বলৈ বিদ্যাজিৎ एनजीओ নহয় অভিজিৎ দা এনজিঅ' নামটো অভিজিৎ দা পুৰা খাইছা এই একদম মানে চানা খাবলৈ কাৰণে জবৰদস্তি আমাক যা কৈ কেনে উঠাই ইমানতে আমি আমাৰ ব্লগটো সামৰণি মাৰিছোঁ দেই বাকীখিনি আমি পিছত দেখাই যাম